गाइस आप सब कैसे हैं। आज मैं असमीज में ब्लॉग बनाऊंगी, मतलब आप सब देखना। इस ब्लॉग का हम आज असमीज में बनाएंगे, तो वीडियो अच्छी लगी तो एंड तक देखना, थोड़ा भी स्किप मत करना। हाय गाइस, आपलोকৰ কি খবৰ নিশ্চয় ভাল। আপোনালোকে মোক কমেণ্ট কৰি জনাব আপোনালোকৰ খবৰ কেনেকুৱা। আৰু মই এতিয়া আছোঁ পাহাৰত, মানে আমাৰ ঘৰটো পাহাৰতে, মানে এইবিলাক দেখিছেনে পাহাৰ, আপোনালোকে দেখিছেনে? চব পাহাৰ, এইবিলাক পাহাৰৰ ওপৰৰ ঘৰ আছে। মই আপোনালোকক এটা কথা কম বুলি ভাবিছোঁ, বহুত দিনৰ মূৰত, মানে কথাটো কম নে নকম বুলি ভাবিছোঁ, কৈয়ে দিওঁ মানে আজি। গাইজ, মোক আছামিছত ব্লগ বনালে ভাল লাগিব ইয়া হিন্দীত ব্লগ বনালে ভাল লাগিব, কাৰণ কি মই ইমান এটা হিন্দী ক'ব নাজানো, মানে স্পষ্ট নহয়, মানে হিন্দী আছামিজটো ইমান স্পষ্ট নহয়, কাৰণ কি বড়ো হয় না, বড়ো কাৰণে মানে আছামিজ আৰু হিন্দী স্পষ্ট নাহে। মানে আপোনালোকে কমেণ্ট কৰি জনাব মই আছামিজত ব্লগ বনাম না হিন্দীত। क्या सोच है रे तेरी, मानना पड़ेगा। আপোনালোকক পাহাৰ দেখাব চেষ্টা কৰিম, চিনাৰীটো কেনেকুৱা মানে আপোনালোকে দেখিব পাৰিব, মানে চাব পাৰিব। अभी मजा आएगा ना भिड़ो। পাহাৰৰ প্ৰাকৃতিক চোৱা কেনেকুৱা, মানে এইবিলাক চব ঘৰ গাইজ, এইবিলাক চব পাহাৰৰ ওপৰত ঘৰ, এইবিলাক চব ঘৰে। মানে এইফালে মেইন ৰোড আছে। গাইজ কেনেকুৱা नचिया